Hello guys, কি খবৰ আপোনালোকৰ এণ্ড ৱেলকাম মাই ইউটিউব চেনেল এণ্ড আপোনালোকক আকৌ আপোনালোকৰ কিমতি সময়খিনিৰ পৰা 2-3 মিনিট সময় মই বৰবাদ কৰি দিবলৈ আকৌ আহিলোঁ আৰু মোৰ ভিডিঅ'বোৰত ভিউজ নাই অহা সেইকাৰণে মই লং ভিডিঅ' বনোৱা নাই বেছিকলি শ্বৰ্ট ভিডিঅ' দি আছোঁ ইউটিউবতো তো যদি ভিউজ আহে আপোনালোকে শ্বেয়াৰ কৰি অকণমান ভিউজ দিয়ে তেনেহ'লে ভিডিঅ' বনাই ভাল লাগিব দিছ ইজ লিডা বস্তি Wow, মজা বতাহ মাৰি আছে ৰ'দ বহুত তথাপিও বতাহটো ধুনীয়া মাৰি আছে আৰু হাইৱেৰ পৰা এনেকৈ সোমাই আহি কিনে অকণমান আগলৈ যাওঁ এখন বস্তি হয় লিডা বস্তি বুলি কৈছিলোঁ তাত দেখাইছিলোঁ চ' ময়ো আগতে অহা নাই ফাৰ্ষ্ট টাইম মাজতে এবাৰ দাপৰি যোৱা আহিছিলোঁ বাট এনেকৈ এক্সপ্ল'ৰ কৰা নাছিলোঁ ঘূৰা নাছিলোঁ তো আজি অকণমান আহিছোঁৱেই যিহেতু অকণমান ভিতৰৰ ফালে ঘূৰি আহোঁ হাইৱেৰ ওচৰতে গাড়ীখন ৰখাই থৈ আহিছোঁ ছাৰহঁতেও গ'ল ক'ৰবাত ভিজিট কৰিবলৈ চ' মই অকণমান ঘূৰি আহোঁ নে কি চাই আহোঁ কি আছে কি নাই চাওক কিন্তু মে বি ইয়াৰ পৰা ৰাস্তা শেষ সেই গেটখনৰ পৰা নাজানো গৈ চাওঁ এইবোৰ ঘৰবোৰ চাওক এণ্ড this is traditional house in Arunachal and maybe nai rasta nai sorry etu manuhor ghor hoy efale kono dhৰণৰ rasta nai to মই ৰাস্তা বিচাৰিব চেষ্টা কৰো নদী আছে মানে এফালে তো নদীখনৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আৰু নদীৰ পৰা আপোনালোকক এটা ভিউ দিম তো মই প্ৰথমে ৰাস্তা বিচাৰি লওঁ ৰাস্তা পোৱাৰ পাছত আপোনালোকক লগ পাই আছোঁ ওকে গাইজ ফাইনেলি সুধিলোঁ ৰাস্তাত আহি আছিলে ল'ৰা এজন নদীত যাবলৈ ৰাস্তা কোনফালে বুলি তো দেখাই দিলে আৰু এতিয়া নদীৰ পিনে গৈ আছে বলক বহুত গৰম বাট মাজে মাজে এটা বহুত ঠাণ্ডা বতাহ মাৰি আছে চ' গৰমটো মাজে মাজে অনুভৱ নোহোৱা হৈ যায় কিন্তু আকৌ অলপ দেৰি পিছত ফাটি যায় কৈছোঁ নহয় বহুত গৰম গাইছ নদী দেখিছোঁ আৰু নদীৰ ওচৰত আহিলে কিবা এটা ভাল লাগে মনটো আৰু ইয়াৰ পানীবোৰ ইমান নীলা ইমান চফা মানে আৰু ঠাণ্ডাটো ক'বই নালাগে যিমানেই গৰম ছিজন নহওক পানী সদায় অলমষ্ট ঠাণ্ডা কাৰণ ইয়াত শিলগুটি গোটেই শিলগুটিয়ে চ' সেইকাৰণে পানীবোৰ বহুত ঠাণ্ডা নাইচ গাইছ এইটো এটা সৰু ৰাস্তা গৈছে নতুনকৈ বনাই আছে ৰাস্তাটো নাজানো শিলগুটি উঠাই চাগে নদীৰ পৰা ভাই চাহাব ইয়াত গা ধুব পোৱাহেঁতেন কমটি মজা লাগিলেহেঁতেন নে বাৰু পোৱালীকেইটাই গা ধুই আছে চক চালিয়া ঠাণ্ডা বতাহ নদীৰ কিনাৰত চাওক কি চালিয়া ৱাও কিন্তু সেইখন এখন তাত হেংগিং ব্ৰিজ আছে তালৈ যাব নোৱাৰোঁ পাৰ হৈ থৈ আহিলোঁ আকৌ কেতিয়াবা আহিম এতিয়াতো আহিয়ে থাকিম চ' আকৌ কেতিয়াবা আহিলে মানে নিশ্চয় হেংগিং ব্ৰিজখনত উঠিম হেংগিং ব্ৰিজখনৰ পৰা আপোনালোকক ভিডিঅ' দিম আৰু এয়া চাওক পানী কি চফাও কি ঠাণ্ডা পানী ভৰাই থৈ দিওঁ নিচিনা লাগিছে হাতখন সঁচাকৈ বহুত ঠাণ্ডা মই এনেই কৰি দেখুওৱা নাই বহুত ঠাণ্ডা পানী অ'কে গাইছ আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিওঁ লগ পাই আছোঁ অন্য এটা ভিডিঅ'ৰ মাজত তেতিয়ালৈ হাঁহি থাকক হেপী থাকক বাই